নমস্কাৰ। মই মোৰ একমাত্ৰ ল'ৰা হত্যা কৰিছে ধন্তী হীৰা। মই ন্যায় বিচাৰি আহিছোঁ। মই বিজেপি মহোদয় SP নগাঁও SP তাৰপৰা হিমন্ত বিশ্ব শৰ্মা মোক তদন্ত কৰিব লাগে। মই ন্যায় বিচাৰি পোৱা নাই। মোৰ ল'ৰাটো হয় সকলোকে অনুৰোধ কৰিছোঁ, মোৰ ল'ৰাক ন্যায় দিব লাগে। ন্যায় বিচাৰি ফুৰিছোঁ, মই ন্যায় পোৱা নাই। মোৰ ল'ৰাই একমাত্ৰ ল'ৰাক মোক মাৰি পেলাইছে। হত্যা কৰিছে মোৰ ল'ৰাক। মোৰ ল'ৰা হত্যা কৰিছে। মোৰ ল'ৰাক মই তদন্ত ন্যায় পোৱা নাই। SP 16 জুলাই দিনাখন মোৰ ল'ৰাক মাতি নি ল'ৰা দুটাই মাতি লৈ গৈ মোৰ ল'ৰাক হত্যা কৰিছেগৈ। থানা OC-য়ে কোনো তদন্ত কৰা নাই, মোক ন্যায় দিয়া নাই, সোধ-পোছ কৰা নাই। সিহঁতক সোধ-পোছ নকৰিলে মাৰাকেইটাক। এক্সিডেণ্ট সজাইছে, এক্সিডেণ্ট নহয়। মোৰ ল'ৰা মাৰি পেলাইছেগৈ, হত্যা কৰিছে। এনেকৈ যোগাৰ কৰি দিছে। বহুত মানুহে যুদ্ধ কৰি মোৰ ল'ৰাটোক মাৰি দিলেগৈ। ল'ৰাটোৱে চপাই দিলেগৈ। ল'ৰা দুটাই সিহঁত দুটাও মাৰিছে, মোৰ ল'ৰা। লগ কৰিছোঁ। লগ কৰি পেলাই SIT গঠন কৰিছে বুলি SP-য়ে কৈছে। মুখ্যমন্ত্ৰীক কৈছে SP-য়ে কৈছে যে মই SIT পাৰ্টি মই গঠন কৰি আছোঁ। SIT পাৰ্টিয়ে মোক আজিলৈকে 2 মাহ হ'লহি, আজিলৈকে SIT পাৰ্টিয়ে আমাক তদন্ত কৰা নাই, সোধ-পোছো কৰা নাই। বৰ্তমান আমাক হ'লেও SP-ও অহা নাই। SP এদিনেই গৈছে, তাৰপৰা পুলিচ প্ৰশাসন কোনো অহা নাই। আমাৰ ঘৰত খবৰ ল'বলৈ অহা নাই। মোৰ ল'ৰা ন্যায় দিয়া নাই, সোধ-পোছ কৰা নাই হত্যাকাৰীকেইটাক। মই সেইকাৰণে তদন্ত মই নিউজৰ চেনেললৈ আশীৰ্বাদ কৰি মই হাতযোৰ কৰি কৈছোঁ, মোৰ ল'ৰাক ন্যায় দিব লাগে। মই ন্যায় পাব লাগে। মোৰ ল'ৰাৰ ক্ষেত্ৰত মই বিচাৰি ফুৰিছোঁ, ল'ৰা ন্যায় বিচাৰি ফুৰিছোঁ। মোক ল'ৰাক ন্যায় লাগে। ধন্তী হীৰা মোৰ ল'ৰাৰ নাম। বহুত খৰচ হ'ল, ল'ৰাক মোক মাৰি পেলাইছেগৈ। সেইকাৰণে আপোনালোকৰ যোগেদি মই হাতযোৰ কৰি কৈছোঁ, মোক ন্যায় দিবনে বাৰু? দিব লাগিব। মোৰ ল'ৰা বহুত মোক ল'ৰাক তদন্ত দিব লাগিব, তদন্ত কৰিব লাগিব। SP-য়েও নাই কৰা, DSP-য়ে হেৰি কৰা নাই, কোনেও মোক সোধ-পোছ কৰা নাই। OC যোৱা নাই। মোৰ ভাইটি হয় ধন্তী হীৰা। যোৱা 16 জুলাইত মোৰ ভাইটিক ঘৰৰ পৰা মাতি নিছিলে যে মৃতদেহ আছে বুলি ভুল তথ্য দি মাতি নিলে। উভতি অহাৰ পথত মোৰ ভাইটিক পৰিকল্পিতভাৱে হত্যা কৰিছে। হত্যা কৰি লৈ তেওঁলোকে যদি প্ৰকৃততে এক্সিডেণ্ট বুলি কৈছে খাটোৱাল থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰঞ্জিত গগৈ ডাঙৰীয়া, প্ৰকৃততে যদি মোৰ ভাইটি এক্সিডেণ্ট হৈছে, সেই ঘটনাস্থলীৰ পৰা বন্ধু দুজন পলায়ন কৰিলে গ'ল। আমাৰ তাত সন্দেহ হৈছে মোৰ ভাইটিক প্ৰকৃততে হত্যা কৰিছে। কিন্তু এতিয়া আমি বিচাৰিছোঁ এটাই আহ্বান সকলোলৈকে, DGP মহোদয়, মুখ্যমন্ত্ৰী মামালে আৰু SP ছাৰলে, যাতে মোৰ ভাইটি উচিত ন্যায় হয়। আমিতো মোৰ ভাইটিক উভতাই কেতিয়াও নাপাওঁ, কিন্তু আমাক উচিত ন্যায় লাগে। আপোনালোকৰ মাধ্যমৰ যোগেদিও আহ্বান জনাইছোঁ যে আপোনালোকে এই সুবিধাখন আমাক দিলে আমি PM ৰিপৰ্ট পাইছোঁ। PM ৰিপৰ্টত কোনো এক্সিডেণ্ট বুলি অহা নাই। আমি বিভিন্ন ডক্টৰৰ সকলক দেখাইছোঁ। তাত আহিছে যে গধুৰ বস্তু প্ৰেছাৰত আঘাত পোৱাৰ ফলত মোৰ ভাইটি মৃত্যু হৈছে। আৰু মোৰ ভাইটি পৰি আছে তললৈ মূৰ দি পৰি আছে। কিন্তু খাটোৱাল থানাৰ OC ৰঞ্জিত গগৈ ডাঙৰীয়াই ওলোটা ছবি দেখাই আছে নগাঁও প্ৰশাসন বিভাগক। ওলোটা ছবি প্ৰকৃততে আমি পুলিচৰ পৰাই সংগ্ৰহ কৰিছোঁ এইখন ছবি। আমি কোনো বেলেগ, আমিতো মোৰ ভাইটি যেতিয়া হেৰাই গৈছে, ঘৰত এটা ল'ৰা যেতিয়া হেৰাই গৈছে, আমাৰ কোনো মোবাইল লৈ ফটো উঠোৱাৰ আমাৰ ধৈৰ্য নাই। কিন্তু আমি তেওঁলোকে সংগ্ৰহ কৰিছে দিছোঁ। কিন্তু SP ছাৰৰ তাতো আমি গৈছিলোঁ, কৈছে আমি SIT টিমৰ দ্বাৰা আমি উচিত ন্যায় কৰিম। কিন্তু ক'তা আজি বৰ্তমানলৈকে আমাৰ ঘৰৰ ল'ৰাটো কিমান টাইমত ওলাই গৈছে, ল'ৰাটো বা নাম কি, প্ৰকৃততে মাক বাপেকৰ নাম কি, সেই শুনি সোধাৰ যুক্তি আছিল। আমি ভাবোঁ ভেকু ভাওনা কৰা নিচিনা লাগিছে। কাৰণ আমি আজিলৈকে SIT টিম আজি দক্ষত উপস্থিত হোৱা নাই। SIT বুলিলে নহয়, কোনো আৰক্ষী বিষয়া লোক আমাৰ ঘৰত উপস্থিত হোৱা নাই। কিন্তু মোৰ এটা কথা ৰহস্যজনক বিষয় হৈ আছে, খাটোৱাল থানাৰ OC-য়ে মোক দেউতাক ব্লেকমেইল কৰি আছে প্ৰতিদিনাই।
প্ৰতিদিনা নতুন নতুন কথা কৈ আছে, ব্লেকমেইল কৰিছে। তাৰপিছত মোৰ ভাইটিৰ মোবাইলৰ পেটাৰ্ণ খুলিবলৈ গৈ আছে। প্ৰকৃততে এজন OC-য়ে মোৰ ভাইটিৰ মোবাইল খোলাৰ উদ্দেশ্য কি? নিশ্চয় তেওঁ এই ঘটনাৰ লগত জড়িত থাকিব লাগিব। আমাৰ সন্দেহ হয় তেওঁ যে উচিত তদন্ত হওক, যে তেওঁ যাতে এই তদন্তত আওতালে OC বিষয়াকো আনক, সেইটোৱে মই আহ্বান জনাইছোঁ। আৰু তেওঁ যে এই প্ৰকৃতপক্ষে জড়িত আছে আৰু তেওঁ বহুতো দুৰ্নীতি কাৰ্যৰ লগত জড়িত হৈ আছে। এইটো সংবাদ মাধ্যমত সকলোৱে দেখিছে, হেলমেটৰ কাৰণে হওক, আৰু প্ৰতিদিনে আমি গাঁওবাসী অঞ্চলবাসীয়ে জানো প্ৰতিদিনে হেলমেটৰ নামত টকা সংগ্ৰহ কৰি আছে, কিন্তু তাৰ বিনিময়ত কোনো মানি ৰিচিপ্ট নিদিয়ে। টকা সংগ্ৰহ কৰিছে আৰু গৰু ভৰ্তি তাঁৰবিলাকৰ আমি খবৰ পাওঁ, আৰু ড্ৰাগছ বিষয়াৰ লগত কিন্তু OC জন জড়িত বুলি আমি মানে উমান পাইছোঁ বেলেগৰ পৰা। আমি উমান পাইছোঁ। দোষীক কোনো শাস্তি দিয়া নাই, কিন্তু অভিযুক্তক ৰক্ষণাবেক্ষণ দিয়াৰ উমান পাই আছোঁ বৰ্তমানলৈকে আমি। সেইকাৰণে উচ্চ পৰ্যায় আপোনালোকৰ মাধ্যমৰ যোগেদি কৈছোঁ যে উচ্চ পৰ্যায়ৰ তদন্ত হওক। আমাৰ পৰিয়ালটো আমি ভাইটিক উভতাই নাপাওঁ, কিন্তু আমাক ন্যায়টো লাগিব। আমাৰ সন্দেহ আছে, কাৰণ তেওঁ মোৰ ভাইটিক 2-3 দিনৰ আগত ফোন কৰি কিবা কৈছে, আৰু ভাইটিৰ লগত কিবা মনোমালিন্য হৈছে, কিন্তু আমি গম পাইছিলোঁ মোৰ ভাইটিৰ লগত মনোমালিন্য হৈছে। কিন্তু OC ছাৰ ৰঞ্জিত গগৈ নগাঁৱতো ৰিজাৰ্ভ ক্ল'জ হৈ আছিল নেকি? হয়, আমি শুনিছিলোঁ ৰিজাৰ্ভ, আৰু তাৰ আগতে তেওঁ ৰিজাৰ্ভ ক্ল'জ 2-3 মাহৰ আগত আৰু এবাৰ আহিছিলে আমাৰ খাটোৱাল থানাত। তেতিয়া গোটেই ৰাতি মাটি কাটি আছিলে, গোটেই ৰাতি তাৰ্কত মাটি নি আছিলে। মোৰ ভাইটিয়ে সুধিছে যে কি কাৰণে মাটি নিছে। তাৰপিছত তেতিয়া তাৰ্কৰ ড্ৰাইভাৰে কৈছে যে খাটোৱাল থানা OC আছে, OC-য়ে মাটি কাটিবলৈ আমাক পাৰ্মিশ্যন দিছে। আমি